নমস্কাৰ বন্ধুসকল, মই বিকি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেক এণ্ড ইনফৰ্মেশ্যন। বন্ধুসকল, আমাৰ অসমৰ যিসকল খেতিয়ক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা দিব তেওঁলোকক প্ৰতি বছৰে 6,000 টকা। হয় বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা মানে অসম চৰকাৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকক সেইফালৰ পৰা দিব 6,000 টকা। তাৰ বাবে তেওঁলোকে কি কৰিব লাগিব, এখন ফৰ্ম ফিল আপ কৰিব লাগিব। বন্ধুসকল, এই টকাটো দিব 3টা কিস্তিত, মানে 2,000-2,000কৈ 3টা কিস্তিত এই 6,000 টকাটো দিব। তো 4 মাহৰ মূৰে মূৰে দিব এই টকাটো। 2,000 দিয়াৰ পিছত আকৌ 4 মাহৰ মূৰত 2,000 তেনেকৈ দিব। তো বন্ধুসকল, আপোনালোকে কি কৰিব, ফৰ্মখন আপোনালোক কেনেকৈ পূৰাব মই আপোনালোকক এই ভিডিঅ'ত দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমলৈকে আপোনালোকে যাব গুগলৰ যিটো ক্ৰম ব্ৰাউজাৰ আছে তাত যাব আপোনালোকে আৰু ডেস্কটপ মুড কৰি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব, agriculture.in চাৰ্চ কৰিব। তেতিয়া এই পেজটো খোল খাব। লিখিছে ফাৰ্মাৰ এপ্লিকেশ্যন। আপোনালোকে এই মাজৰ যিটো চিম্বল আছে ইয়াত ক্লিক কৰিব। তেতিয়া আহিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এপ্লাই ফৰ STW। আপোনালোকে কি কৰিব, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে তাত ক্লিক কৰিব। পেজ অপেন হৈছে, দেখিছে ইয়াত লিখা আছে এক্সিষ্টিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকৰ যদি ফৰ্মখন যেতিয়া আগতে পূৰাইছিলে তেতিয়া যদি কিবা থাকি গ'ল, তেতিয়াহ'লে আপোনালোকে এক্সিষ্টিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ক্লিক কৰি পেলাই যিখিনি থাকি গ'ল সেইখিনি ডিটেইলছ ভৰাব পাৰিব। আৰু আপোনালোক যদি নতুন তেতিয়াহ'লে আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তো এখন ফৰ্মখন লোডিং হৈছে। বন্ধুসকল, অলপ চাইটটো শ্ল' হয়, আপোনালোকক মই কেনেকৈ পূৰাব দেখাই দিম। আপোনালোকে প্ৰথম ইয়াত নামটো লিখিব, দেখিছে মই চাণক্য ভূঞা নামটো লিখি দিছোঁ ইয়াত। তো আপোনালোকে ইয়াত লিখিব এপ্লিকেশ্যন যিটো টাইপ আছে সেইটো লিখিব। আপোনালোকৰ যিটো কেটেগৰী চিলেক্ট এপ্লিকেশ্যন কেটেগৰী, আপোনালোকে কেটেগৰী চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো কাষ্ট আছে কাষ্টটো আপোনালোকে মাষ্ট বি এইটো চিলেক্ট কৰিব লাগিব। আপোনালোকে যিটো ৰেড কালাৰ দিছে যে সেইটো মাষ্ট বি আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে যিটো জেণ্ডাৰ আছে জেণ্ডাৰ দিব, আকৌ গাৰ্জেন দিব আপোনালোকে, এই গাৰ্জেনটো পূৰাব। তাৰপিছত আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন দিব। আৰু আপোনালোকৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো দিব। তাৰপিছত আপোনালোকৰ যিটো এনুৱেল ইনকাম সেই ইনকামটো ইয়াত ফিল আপ কৰিব। এইটো লিখা আছে ইনকাম পাৰ লিখা আছে। তাৰপিছত এইটো ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো দিব। আপোনাৰ যদি পান কাৰ্ড আছে পান কাৰ্ডৰ নাম্বাৰ দিব। আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ড দিব। ড্ৰাইভিং লাইচেঞ্চ যদি আছে এইটো, তো ইয়াত ড্ৰাইভিং লাইচেঞ্চটো পূৰাব। এইটো আপোনাৰ দিলেও হ'ব নিদিলেও হ'ব ড্ৰাইভিং লাইচেঞ্চ এইবোৰ। তো আপোনালোকৰ ভোটাৰ আই ডি, কিন্তু আপোনালোকে ভোটাৰ আই ডি যিটো আছে সেইটো মাষ্ট বি আপোনালোকে দিবই লাগিব। ভোটাৰ আই ডি নম্বৰ যিটো আছে আপোনালোকে ইয়াত ফিল আপ কৰিব। তো এইটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব। আৰু ইয়াত আপোনালোকে ভোটাৰ আই ডি যিটো ফটো, ভোটাৰ আই ডি যিটো ফটো সেইটো আপোনালোকে আপলোড কৰিব লাগিব। তো এটা ফটো আপলোড কৰিব। ইয়াৰ যিটো এড্ৰেছ আছে আপোনালোকে এড্ৰেছ চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো ব্লক আছে ব্লক চিলেক্ট কৰিব, চাৰ্কুলটো চিলেক্ট কৰিব, তো পঞ্চায়ত চিলেক্ট কৰিব। তাৰপিছত ইয়াৰ পৰা হাউচ নং এইবোৰ আপোনালোকে ফিল আপ কৰি যাব এফালৰ পৰা যি আছে। পিনক'ড দিব, মোবাইল নাম্বাৰ দিব। আৰু আপোনালোকে কি কৰিব লাগিব, বেংকৰ আপোনালোকৰ যিটো ডিটেইলছ আছে বেংকৰ সেইটো ডিটেইলছ আপোনালোকে ইয়াত পূৰাব লাগিব। বেংক আপোনালোকৰ নেমটো লিখিলে, ব্ৰাঞ্চ নেম লিখিলে, এড্ৰেছটো লিখিলে, তাৰপিছত IFSC কোডটো লিখিলে, একাউণ্টটো লিখিলে, একাউণ্ট নাম্বাৰ লিখিলে। তাৰপিছত একাউণ্ট নাম্বাৰটো আকৌ কনফাৰ্ম কৰিবলৈ আপোনালোকে আকৌ এবাৰ লিখিব লাগিব। তাৰপিছত ইয়াত লিখিব লাগিব ৰিলিজনটো। তো তেনেকৈ আপোনালোকে পূৰাই আহিব গোটেইখিনি। তাৰপিছত আপোনালোকক কি লাগিব, আপোনালোকৰ যিটো পটা আছে তাৰ দাগ নংটো লাগিব আৰু পাতা নংটো লাগিব। আপোনালোকৰ যিখিনি মাটি আছে তাৰ যিটো দাগ নং আৰু এইটো পাতা নং লাগিব। তাৰপিছত এইখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকে যিটো এইটো কেপচা আছে আপোনালোকে এইটো ফিল আপ কৰিব। ফিল আপ কৰি পেলাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিট কৰিব তেতিয়া আপোনালোকৰ কি হ'ব, মাত্ৰ 10 টকা এটা অনলাইন পে'মেণ্ট কৰিবলৈ হ'ব। আৰু আপোনালোকে যদি ATM আছে বা অনলাইন বেংকিং আছে আপোনালোকে সেই 10 টকাটো আপোনালোকে পে' কৰি দিব। আৰু আপোনালোকৰ তেতিয়া গোটেই ফৰ্মখন সম্পূৰ্ণ হৈ যাব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে যদি এই ফৰ্মখন পূৰাব নোৱাৰে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্টত জনাব, মই আপোনালোকক পূৰাত হেল্প কৰিম।